Hi everyone, আজি দুপৰীয়া ভাত সাজত কিনো বনাও ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে মই মাছখিনি দিলো ৰঙৰা আৰু নিমখ সানি লৈ এতিয়া মই এইখিনি ফ্ৰাই কৰিম। ইয়াতে দিলো পেনটোত তেল আৰু মই মাছখিনি মানে দি দিলো তেলখিনি গৰম হোৱাৰ লগে লগে। তো ভিডিওটো স্কিপ নকৰিব শেষলৈকে চাই থাকক আৰু মোৰ মাছ ফ্ৰাই হৈ গ'ল। এতিয়া মই 4টা কণী দিছো কাৰণ যেহেতু আমি 4জন মানুহ মা দেউতা মোৰ ভাইটি মই তো মই 4টাই ডিমা দিছো আৰু মই ইয়া বেঙেনাটো বইল লৈছো কাৰণ বেঙেনা পিটিকা বনাম আৰু এতিয়া মই দিলো বইল কণী 4টা মানে আগে ফ্ৰাই কৰি লম তাৰে পিছত মানে মই আলুটো মানে ভাঙি লৈছো মানে তেতিয়া মানে চুৰাটো অলপমান গ্ৰেভি টাইপৰ হয় সেই কাৰণে এতিয়া ফ্ৰাই মোৰ কণী ভাজা হৈ গ'ল মানে ফ্ৰাই এতিয়া মই ফ্ৰাই কৰি মই এইখিনি তুলি থৈ দিলো আৰু ইয়াতে দিলো মই এইখিনি তেলতে দিছো কিন্তু প্লিজ গাইজ ইগনোৰ নকৰিব মানে মই তেলখিনি আৰুটো একো নহয় না ভাজা তেল হে আৰু তাৰ ওপৰত দিলো মই পিয়াজ আৰু জ্বালা আৰু ইয়াৰ ওপৰত দিলো মই আলুখিনি দি কিনে মই ইয়াতে ৰঙৰা নিমখ গটিখিনি দি লৰাই আছো মানে যাতে গোন্ধটো যায় আৰু ইয়াক মই লৰাই এতিয়া মই পানী দিলো আৰু পানীখিনি উতলাইবলৈ দিলো উতলাৰ পিছত কণী দিলো আৰু তেজপাত পুৰি কিনে দি দিলো তাতে মানে সোৱাদটো বহুত দুগুণ বাঢ়ি যায় তেজপাতত আৰু মই এই গৰম মছলা দিলো ধনিয়া আৰু এতিয়াটো ধনিয়াৰে সিজন আৰু কবই নালাগে আৰু ইয়া মোৰ ভাত ৰেডি ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব নেক্সট এটা ভিডিও হতে আপোনালোকক আকৌ লগ পাম বাই